কবিতাৰ শিৰোনাম মমতাৰ ছাঁ, কবি অৱন্তিনেওগ শইকীয়া। মোৰ বাবে তই এতিয়াও সাৰে আছ আই, বুকুতে সাগৰ অমৃত বান্ধি আজিও চিকুনাই ৰাখিছ টোপনি ৰহিয়া তোৰ আলফুল কোলা। বাৰ্ধক্যজনিত পীড়াক ভেঙুচালি কৰি মোৰ বাবে এতিয়াও সাৰে আছে তোৰ ত্যাগশীল নিস্বাৰ্থ কৰ্মস্পৃহা। সময়ৰ জৰাগ্ৰস্ত যুঁজত পৰাজিত হৈও অপত্য স্নেহৰ প্ৰবল আলোড়নত তই সঁচাই অপৰাজেয়, সদাসস্তম জাগ্ৰত প্ৰহৰী বেশত। জীৱনৰ সাময়িক জিৰণি বেলিকা তই যতনাই পঠোৱা সৰুবৰ প্ৰতিটো কাতৰি শুনা টোপোলা মোৰ বাবে অমূল্য সম্পদ। ক্ষীৰ সমুদ্ৰৰ একাজনী সুভাষী সেইবুলি আৰু কিমান মৰমৰ ধৰুৱা কৰিবি আই। পাৰিম জানো কোনোবা জনমত পৰিশোধ কৰিব এনেহেন চেনেহৰ ধাৰ। সূৰ্যাস্তৰৰ পৰা মধ্যাহ্ন বেলালৈ কত যে কিমান আলপৈচান বিধে বিধে যতনাই খোৱালি হিচাপবিহীন সুস্বাদ ব্যঞ্জন। তথাপি তোৰ হেঁপাহ পলোৱা নাই খোটা, মইচোন তোৰ বাবে একোৱেই কৰিব নোৱাৰিলোঁ আই। তোৰ লাচনি পাচনি হলো কি নাই পৰৰ পৰিচৰ্যা সজাই কাৰোবাক দিলি উপহাৰ। নালাগে আই এতিয়াও টানি আজৰি বুকুৰ মৌ জুলুঙা ভৰাব, নালাগে পঠাব হৰেক ৰকমৰ মৌজুলীয়া আটকীয়া সম্ভাৰ। তই হয়তো নাজান আই বিস্তৃত পৰিসৰ জুৰি আছে তোৰ মমতাৰ ছাঁ। বহু যোজন দূৰৈত থাকিও অনুভূত তোৰ শীতল ছায়াৰ বৰ্ণনাতীত শীতলতা।